আজি মই বনাবলৈ ওলাইছোঁ টেঙা ভেন্দি। এতিয়া মানে গৰম পৰিছে, ভেন্দিও ওলাইছে। ভেন্দিটো আমি টেঙা দি কেনেকৈ বনাই খাওঁ, থেকেৰা টেঙা দি মই ধুনীয়াকৈ ভেন্দি বনাম। আহক। তাৰ কাৰণে মই থেকেৰা কেইডোখৰমান তিয়াই থৈছোঁ। ভেন্দিখিনি কাটি ল'ম আৰু মাছ অকণমান মই আছে ফ্ৰাই কৰি লৈছোঁ। আপোনালোকৰ মাছ দিলেও একো নাই, নিদিলেও একো নাই, মই আছে কাৰণে দি দিম অকণমান। ইয়াত ভেন্দি আৰু টেঙা বনাম। এখন ফ্ৰাই পেন উঠাই দিছোঁ, তাত কালজিৰা কেইটামান দিছোঁ, পিঁয়াজ দি দিম, এটা কেঁচা জলকীয়া, এটা আলু দি দিম, হালধি পাউডাৰ, ইয়াতে ভেন্দি দি দিম, टेस्ट के हिसाब से सॉल्ट या टेस्ट अनुसार निमख। থেকেৰাখিনি ধুনীয়াকৈ এনেকৈ হাতে খুচি ল'ম। আমি থেকেৰা পানীখিনি থেকেৰা সৈতে ভেন্দিত দি দিম, লগতে অকণমান পানী। ইয়াৰ লগতে এডোখৰ মাছ দিছোঁ। মাছডোখৰ আমি এনেকৈ ইয়াত ভাঙি দিম। আৰু এইখিনি এতিয়া 5 মিনিটমানৰ কাৰণে ঢাকোন লগাই থৈ দিম। আৰু অকণমান চেনি, মই চব টেঙা বনালে অকণমান চেনি দিয়ে দিওঁ। এয়া দেখিছেনে, টেঙা ভেন্দি আমাৰ একেবাৰে ৰেডি। গৰমত দাইলৰ লগত খাবলৈ ইমানেই ভাল লাগে, মানে আপুনি এদিন বনালে সদায় বনাব। আৰু এনেকৈ বনালে মানে কি, যিবোৰে ভেন্দিৰ পিছল খাই বেয়া পায়, মানে টেঙাটো দিয়াৰ পিছত ভেন্দিৰ পিছল ভাৱটো একেবাৰে নাইকিয়া হৈ যায়। পিছল বেয়া পোৱা মানুহে স্পেচিয়েলি ভাল পায় এইটো খাই। এয়া দেখিছেনে, টেঙা ভেন্দি একেবাৰে ৰেডি।